আজিৰ মোৰ ৰেচিপিটো হৈছে চিকেন বিৰিয়ানী, যিটো ৰেচিপি মোৰ বহুতেই ফেভৰেট হয়। মই খাবলৈ বহুত ভাল পাওঁ, সেইবাবে মই আপোনালোকলৈ আগবঢ়ালোঁ। চিকেন বিৰিয়ানী বনাবলৈ মই কেৰাহীত তেল দি পেলাই অকণমান পিঁয়াজ দি আগতীয়াকৈ ভাজি লৈছোঁ। পিঁয়াজখিনি মৰমৰীয়া হোৱালৈ ভাজিব লাগিব। এইখিনিয়ে বিৰিয়ানীৰ মেইন হয়। এই ভজা পিঁয়াজ দিলে বিৰিয়ানী বহুত টেষ্টি হয়। এয়া মই মাংস লৈছোঁ, এয়া আদা নহৰুৰ পেষ্ট, এয়া বিলাহী নিদিলেও হ'ব, আৰু এই দৈ দিব লাগিব। এইখিনি মছলা লৈছোঁ মই। মোৰ তাত ইলাচি নাছিলে, ইলাচি গুড়ি আছিলে, সেইবাবে মই ইলাচি গুড়ি দিছোঁ। এয়া জিৰা গুড়ি, ধনিয়া গুড়ি, হালধি পাউডাৰ, নিমখ, ৰেড চিলি পাউডাৰ, এয়া বিৰিয়ানী মছলা, এইখিনি গোটেইখিনি মই দি দিলোঁ। তেজপাত, জলকীয়া, এয়া বিৰিয়ানী মছলা দিলোঁ মই 2 চামুচ দিছোঁ, আপোনালোকে জোখমতে দি দিব। এয়া ধনিয়া পাউডাৰ, এয়া হালধি, ৰেড চিলি পাউডাৰ। মই মিট মছলা ব্যৱহাৰ কৰিছোঁ, আপোনালোকে বেলেগ মছলাও ব্যৱহাৰ কৰিব পাৰিব। এয়া নিমখ, এয়া মই সৰু সৰুকৈ পুদিনা পাত কাটি লৈছোঁ, এইটো দিব লাগিব বিৰিয়ানীত। এইখিনি দি পেলাই মই ভালদৰে সানি ল'লোঁ। মেৰিনেট কৰি পেলাই 1 ঘণ্টা বা 1.5 ঘণ্টা থ'ব লাগে। এয়া ভাজি লোৱা পিঁয়াজ, এইখিনিও মই তাত দি দিম, গোটেইখিনি নিদিওঁ। ইয়াৰে আধা অংশ মই ইয়াতে দিম আৰু আধা অংশ মই বিৰিয়ানী বনোৱাৰ টাইমত দি দিম। এইখিনি দি পেলাই ভালদৰে সানি 1.5 ঘণ্টা 2 ঘণ্টা মেৰিনেট কৰি থ'ব পাৰে। আধা ঘণ্টাত হ'লেও কোনো কথা নাই। এয়া মই চাউলৰ কাৰণে পানী বহাই দিছোঁ। চাউল আপোনালোকে বাচমতি চাউল ইউজ কৰিব, মই বাচমতি চাউলেই ইউজ কৰিছোঁ। এয়া পানীত নিমখ দিলোঁ, চাউল অনুপাতে নিমখ দিলোঁ। এয়া মই চাউল ব্যৱহাৰ কৰিছোঁ, এই চাউল, আৰু তাত জিৰা দিলোঁ। ইয়াতেও আপোনালোকে ডালচেনি, ইলাচি, লং দিব পাৰে, মই দিয়া নাই। আৰু ইয়াতে নেমু ৰস অকণমান দিব লাগিব। এয়া মই চাউলখিনি বহাই দিলোঁ। এতিয়া মই ইয়াত নেমু ৰস দিম অকণমান। নেমু ৰস দিলে চাউলখিনি লগ নালাগে বা আঠা আঠা নহয়। আৰু ইয়াতে মই 2 খিলা তেজপাত দিছোঁ। চাউলখিনি 70% সিজিব লাগিব, গোটেই সিজাব নালাগে চাউলখিনি। এয়া মোৰ চাউলখিনি হৈ গৈছিলে, কেমেৰাটোহে কি কৰিলে। এয়া মই মাংসখিনি অকণমান ভাজি ল'ম, ভাজি নল'লেও হয়, কিন্তু মই ভাজি লৈছোঁ, টেষ্টটো ভাল হয়। কেৰাহীখনত অকণমান তেল দিছোঁ, দি পেলাই তাত মই মাংস বহাই দিছোঁ। মই আৰু মছলা বেলেগকৈ এড কৰা নাই। অকণমান টাইম ভাজি ল'লেই হ'ব, আধা সিজা যেন হ'লে মাংসখিনি। এনেও মেৰিনেট কৰি থ'লে মাংস বেছি ভাজিবই নালাগে। এয়া ৰঙচুৱা হৈছে, মোৰ ভজা হৈ গ'ল। এয়া মই এইটো কুকাৰ ব্যৱহাৰ কৰিছোঁ, কিন্তু এইটো মোৰ সৰু হৈছে, অকণমান ডাঙৰ লাগে বিৰিয়ানী পাত্ৰ। ইয়াতে মই মাংস দিছোঁ, তলত তেল বা একো বেলেগ বস্তু দিয়া নাই, ডাইৰেক্ট মাংস মই দিছোঁ। মাংসখিনি গোটেইখিনি দি এইবাৰ মই চাউল দিম তাত, ভালদৰে মিলাই দিব মাংস। এয়া মই চাউলখিনি দি দিলোঁ, চাউলখিনিও গোটেই চাৰিওফালে মিলাই দিব। এতিয়া তাত মই অকণমান কাটি লোৱা পুদিনা পাত, ধনিয়া পাত অকণমান, মোৰ বেছি ধনিয়া নাছিলে, অকণমান আছিলে, সেইখিনিয়ে দি দিছোঁ। আৰু পিঁয়াজ দিছোঁ, এয়া নেমু ৰস দিলোঁ অকণমান, আৰু এয়া ফুড কালাৰ দিলোঁ।
ফুড কালাৰটো নিদিলেও হয়, অপশ্যনেল সেইটো। এয়া মই ঘি দিলোঁ, এচামুচমান ঘি দিছোঁ মই। আৰু মাংসৰ যিখিনি গ্ৰেভি ৰৈ গৈছিলে সেইখিনি ওপৰত দি দিছোঁ মই। জুইটো একেবাৰে কমত ৰাখি মই 10-15 মিনিটমান দি পেলাই ঢাকন লগাই দিছোঁ। এয়া মোৰ হৈ গ'ল বিৰিয়ানী। খাবলৈ বহুত টেষ্টি হয়। এয়া কেমেৰাটোৱে অকণমান প্ৰব্লেম দিলে, মানে কুকাৰৰ ধোঁৱাটো আহি কেমেৰাত লাগি গ'ল। এয়া চাওক, এয়া মই এটা কণী সিজাই পেলাই ওপৰত আপোনালোকে বনাই কেনে লাগে মোক জনাব আৰু ছাবস্ক্ৰাইব কৰিব।